নমস্কাৰ ৰিসেপশ্যনৰ সেকেন্ড ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো মই জাকিৰ এয়া বহি ললো খাবৰ কাৰণে আৰু মুকু দিলে খাবলে আৰু ময়ো ভাবিলো কইনাজনী থকা সিঙ্গল কে শৰ্ট কেটামান লৈ লওঁ বুলি এজনে যদি ফটো মাৰিছে মই ভিডিঅ' কাটিছো লগতে আকৌ কফি একাপ খাই ললো লাহে লাহে মানুহ আহিবলৈ ষ্টাৰ্ট হোৱাত মই ৰাজদীপক কেমেৰাটো দি দিলো এইফালে দৰা আনফালে আকৌ লাহে লাহে ৰিসেপশ্যনলৈ মানুহ আহিছে আৰু কফি লৈ ৰখি আছে আৰু জুমুৰটো কথাটো মই কৈছোৱে এইফালে হুনাৰীৰ হুনাৰু বুলি এটা কেটাৰিং পাৰ্টি আৰু এইফালে মই আজি আপোনালোকক খোৱাৰ জাগাও দেখাই আছো আৰু কইনাই আকৌ কফি একাপ ললে মাইনাজনে কি ধুনীয়া গান গাইছে শুনক ভালকে এয়া আছিল জুবিনদাৰ প্ৰতি থকা কণমানিজনীৰ মৰম কিমান বেছি ভাল পালে ইমান কণমানিয়ে জুবিনদাৰ গানটো হলহলিয়াকৈ গাই দিব পাৰে আপোনালোকে কমেন্টত লিখিব লাহে লাহে পেন্ডেলৰ ভিতৰত মানুহ সোমাব ষ্টাৰ্ট হৈ গল আৰু এইফালে ভণ্টি দুজনী আকৌ মুখ দেখি ফটো দুখনমান মাৰি দিবলৈ ক'লে আৰু আমাৰ এয়া ভাইয়ে আকৌ ফটো মাৰি ফটো চাবলৈ আহিছে তাতে আকৌ ওচৰতে দোকান ভাবিলো চিপছ এটা খাই লওঁ একাপ কফিৰ লগত চিপছ খাই কিন্তু বহুত বেছি ভাল লাগে আৰু মানুহ একদম ভিৰ মাৰিছে ভিৰ মৰাত মই ভাবিলো ভিডিঅ'টো বনাই দিওঁ বাকি কেনেকুৱা লাগিলে আপোনালোকে কমেন্টত জনাওক আপোনালোকে ইমান জলদি ইমান বেছি মৰম দিয়াৰ কাৰণে মোৰ ফালৰ পৰা বহুত মৰম আৰু শুভকামনা যাচিছো আৰু এনেকৈ আপোনালোকে সাপোৰ্ট কৰিব মৰম কৰিব আৰু মোৰ পেজটি আগুৱাই দিব আজিলৈ এৰিছো অন্য ভিডিঅ'লৈ লগ পাম যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব